कस आरो राभाफोरनि आमाय रुंटक रुंसान फोरबो खुंदों मोननै हारिनि गोमालांनो हमनाय हारिमुखौ हमथाना लानो नाजानाय मोसानाय मेथाइ खननाय धोरोमारि फोथायनायजों गोदान आथालनो सिनायथि होनो नाजादों कक्राझारनि मागुरमारि गेलेग्रा फोथाराव फोरबो फालियो साननैनि हाबाफारिजों बानजायदों आमाय रुंटक रुंसान फोरबो আপোনালোকক ধন্যবাদ যাচিছোঁ মই আহি পেলাই নিজকে খুবেই এনেকৈ ভাল লাগিছে এই আমাৰ কোচ ৰাভা জনগোষ্ঠীৰ এটা ৰন্টুক ফেষ্টিভেল মানে লক্ষী ফেষ্টিভেল হয় তেওঁৰ মাজতে ইমান এটা ডাঙৰ কালচাৰ আছে আৰু তেখেতসকলে ইমান ডিচিপ্লিনভাৱে কালচাৰটো চেলিব্ৰেশ্যন কৰি আছে দুদিন কাৰ্যসূচীলৈ মই আহি পেলাই বহুতেই ভাল লাগিছে নিজৰ এটা কালচাৰ নিজৰ কিবাটো দেখাব পাৰিছে যেহেতু আমি এটা ট্ৰাইবেল মানুহ হয় প্ৰত্যেকটা আমাৰ অসমৰ যিমান বা আমাৰ BTC যিমান ST বোৰ আছে নিজৰ এটা কালচাৰ থাকে ঠিক তেনেকুৱা ধৰণৰ আজি আমাৰ কোচ ৰাভা জনগোষ্ঠী আজি নিজৰ কালচাৰৰ এটা ফেষ্টিভেল চেলিব্ৰেশ্যন কৰিছে দুদিনৰ কাৰণে খুব কালাৰফুল ফেষ্টিভেল ভাল লাগিছে আহি পেলাই 17 জানুৱাৰীত যেটো আমাৰ বাগৰুম্বা ঢৌ গুৱাহাটী সৰু সজাত এটা ডাঙৰ এটা বাগৰুম্বা ঢৌ আমি বড়ো জনগোষ্ঠী হিচাপত আমি পৃথিৱীত আমি দেখাবলৈ সক্ষম হৈছে ঠিক তেনেকুৱা ধৰণৰ আপোনালোকে আমাৰ অসমৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত আপোনালোকক অনুৰোধ কৰিব বা আমাৰ BTCৰ চিফ প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰৰ ওচৰতো আপোনালোকে জনাব যাতে আপোনালোকৰ জনগোষ্ঠী কোচ ৰাভাৰ জনগোষ্ঠীৰ আপোনালোকৰ ডান্স গ্ৰুপ বা কিবা এটা ডাঙৰ তেনেকুৱা ধৰণৰ পৃথিৱীত দেখাব পাৰে সেইটো মই আজি তেখেতসকলক মই অনুৰোধ কৰিব কাৰণে অনুৰোধ কৰিছোঁ ৰন্টুক ফেষ্টিভেল আমি পালন কৰি আহিছোঁ আমি